নমস্কাৰ, মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আজি ভাতৰ লগত কি খালোঁ, ভাত খোৱা দেখুৱাম বুলিয়ে ভিডিঅ'টো বনালোঁ। পিছে বিংগোটো মোক লাগিবই, জানি চাগে বহুতে ফেচবুকত যোনে যোনে চাইছে মোৰ আগৰ ভিডিঅ'। বিংগো এপেকেট প্ৰথমতে ফাইল ল'লোঁ। তাৰপাছত এইফালে আছে ৰঙালাও, দাংবডি আৰু আলু ভাজি। তাৰপাছত দাইলৰ লগত আছে দাইল, টেঙামৰা আৰু জাতিলাও আছিলে, বাট জাতিলাও নাখাওঁ কাৰণে নানিলোঁ। এতিয়া মই খাওঁ, আৰম্ভ কৰোঁ। খোৱাৰ আগতে কৃষ্ণ কৰি লৈছে দেই, দেখাইছে আপোনালোকক আৰু। আপোনালোকে বাৰু খাই ভাল পায়নে ৰঙালাও দাংবডি আলু ভাজি? মই পিছে ভাল পাওঁ দেই। তাৰপিছত বিংগোটো মোক লাগিবই আৰু আপোনালোকে মই ভিডিঅ'বোৰ ক'ৰ পৰা চাই বাৰু কমেণ্ট এটা কৰি জনাবচোন, ক'ৰ পৰা চাই। ইফালে ওচৰত কিন্তু মায়ে ভাত খাই আছে দেই, সেইকাৰণে মালৈ এপাক চাই আছোঁ। তাৰপিছতে বোলো কিনো আৰু ভাত খোৱা বোলো ভিডিঅ'টো বনাওঁ, দিওঁচোন ভাত খোৱা ভিডিঅ', বহুতে দিয়া দেখোঁ। ময়ো আগতে এবাৰ নে দুবাৰ দিছিলোঁ, বোলো আজিও দিওঁ বোলো। একদম চিম্পুল খানা এটা খাইছোঁ, ৰঙালাও আলু ভাজি। আৰু ইয়াত দেখিছে টেঙামৰা দাইল আৰু বিংগো অবিহনেতো মোৰ ভাত আধৰুৱা ন, চ' বিংগো লাগিবই। বাৰু চাই থাকক ভিডিঅ'টো, লাইক আৰু কমেণ্ট এটা কৰি যাব, ক'ৰ পৰা চাইছে দেই। পিছে বহুত মানুহে আকৌ ভাত খোৱাৰ ডিজাইন বেলেগ বেলেগ দেই। কিছুমানে গোটেই হাতখন লগাই খায়, কিছুমানে দুটা আঙুলিয়ে খায়, কিছুমানে বুঢ়া আঙুলিতে ঠেলি খায়। মই দেখাই দিলোঁ কেনেকৈ খায় মানুহে। এইটো এটা চাওকচোন, কেনেকৈ মুখত এনেকৈ দি খায়, মুখে চুখে লাগি যায় ন। চবৰে ষ্টাইল বেলেগ বেলেগ খোৱা, আৰু মই এনেই দেখুৱাই দিলোঁ আৰু কেনেকৈ খাওঁ। মই পিছে দুটা সাধাৰণকৈ খাওঁ দেই। বাৰু আজিলৈ সামৰোঁ আৰু। ভিডিঅ'টো চাব, লাইক কমেণ্ট কৰি যাব, আৰু যোনসকলে ফ'ল' কৰা নাই ফ'ল' কৰিব দেই। বাই বাই। পিছত অন্য এটা ভিডিঅ'ৰে আকৌ আহিম। আজিলৈ বাই বাই।